সমূহ অসমবাসীলৈ সুপ্ৰভাত। আজি খুব পুৱাই মই ওলাইছোঁ আপোনালোকৰ মাজলৈ। কথা হ'ল আজি আমাৰ ঘৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰত অকামলোৱা বৰগুৰি, তাতে বৰ ডাঙৰ ভোগ দিয়া, বহুত মানুহ গোট খাব। যিমান মানুহ গোট খাব আপোনালোকক আচলতে মই দেখুৱাবলৈ পালে বহুত আনন্দিত হ'ম। ইমান মানুহ খালি আপোনালোকে কিমান মানুহ চাব, ইমান ডাঙৰ বৃহৎ ভোগ দিয়া, য'ত অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ গোট খায়। তাতে মই এতিয়া যাবলৈ ওলাইছোঁ, আপোনালোকক তাৰ পৰিৱেশ দেখুৱাম। এই পুৱাই কিমান মানুহ তাত গোট খাইছে, গতিকে মই ৰাতিপুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক সোনকালে গৈ তাত মই গোটেই বস্তুটো পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে আশা কৰিছোঁ আপোনালোকে এই পৰিৱেশ নিশ্চয় আমাৰ জৰিয়তে চাবলৈ পাব। ধন্যবাদ। আমি গৈ আছোঁ, আকৌ অলপ পিছত নিৰ্দিষ্ট জেগাৰ পৰা আপোনালোকক মই ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ। মই ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ আহিলোঁ। এয়া মানে আহি এই ঢৌকাটি নামঘৰৰ ওচৰ পাইছোঁ। ইয়াৰ পৰা আৰু প্ৰায় 1.5 কিলোমিটাৰ গ'লেই আমি সেই নিৰ্দিষ্ট ভোগ দিয়া জেগা পামগৈ। এয়া আংশিক মানে হাবিতলীয়া ঠাই, ইয়াতে পোহৰ ভালকৈ পৰা নাই, ঠিক নিশাৰ পৰিৱেশ। ইয়াত দেখিছেনে, এতিয়াও গাড়ীবিলাকে লাইট জ্বলাই আহি আছে। অৱশ্যে ৰাতিপুৱাইছেহে, তথাপিতো এই অঞ্চলটো অলপ মানে আন্ধাৰ হৈ আছে। ইফালৰ পৰা এখন গাড়ী আহিছে, দেখিছে না, ৰাতিৰ দৰে লাইট জ্বলাই আহিছে। মই কিয় ইমান সোনকালে আহিছোঁ আপোনালোকে চাগে নিশ্চয় বুজি পাইছে। 6 বাজিবলৈ পোৱাই নাই। মানুহৰ সমাগম ইমান বেছি যে যিটো আপোনালোকক আচলতে কৈ শেষ কৰিব নোৱাৰোঁ। বহুত মানুহ ৰাতিৰ ভিতৰতে আহি ইয়াত উপস্থিত হৈছে। ইতিমধ্যে মানে বহুত মানুহ আপোনালোকে দেখিবলৈ পাব। আমি একদম ভোগ দিয়াৰ স্থানলৈ সোমাই গৈ আছোঁ। তাত সোমাই আপোনালোকক আমি নিৰ্দিষ্ট ভোগ দিয়াৰ কিছু স্থান আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে পালোহি, এয়া বৰগুৰি সেউজ ক্ষেত্ৰ। এয়া অকামলোৱা গাঁৱৰ মাজত অৱস্থিত এটা বৰ ডাঙৰ এটা এৰিয়া। ইয়াতে আচলতে ইমান পুৱাই ইমান বহুত মানুহ গোট খাইছে, আৰু এঘণ্টাৰ পিছত হয়তো ইয়াত মানুহৰ বিধি বাট নোপোৱা অৱস্থা হ'ব। আমি আচলতে দেৰিকৈ আহিলে ইয়াত আপোনালোকক পৰিৱেশখিনি দেখুৱাব নোৱাৰিম বুলি ভাবি খুব সোনকালে আহিছোঁ। ৰাতিপুৱাই আহি ইয়াৰ পৰিৱেশ আমি ল'বলৈ চেষ্টা কৰিছোঁ, গতিকে পৰিৱেশসমূহ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আপোনালোকক পুৱাই পৰিৱেশ দেখুৱাইছোঁ, অলপ পিছত আৰু দেৰিকৈ কিমান মানুহ হ'ব সেয়াও আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ। এয়া আপোনালোকে দেখিছে, এয়া ভোজন কক্ষ। কিছু সময়ৰ পিছত ইয়াতে শাৰী পাতি সকলোৱে ভোগ ল'বলৈ আহিব। এয়া আকৌ আমাৰ মুখ্য উপাসনা স্থান। এই দেখিছে বৰগছজোপা, ইয়াতে সকলো মানুহে বন্তি প্ৰজ্বলন কৰিছে। এযোৰ সুন্দৰ পৰিৱেশ, আধ্যাত্মিক পৰিৱেশ। এয়া মুখ্য মানে আপোনালোকৰ বাবে প্ৰস্তুত কৰি থোৱা উপাসনাৰ ঠাই। ইয়াতে ভকত বৈষ্ণৱে আহি সেৱা ধৰিছে, চাকি বন্তি জ্বলাইছে। সকলোৱে নিজৰ নিজৰ মনৰ কামনা সিদ্ধিৰ কাৰণে ইয়াতে বহুজনে চাকি বন্তি প্ৰজ্বলিত কৰিছে। সেয়া মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই ভোগ দিয়াৰ বাবে হাঁহ আগবঢ়ায়। বহু ভক্ত ইতিমধ্যে আহি ইয়াতে হাঁহ দান কৰিছে। আপোনালোকে দেখিছে ইয়াতে বহুত হাঁহ আছে, কিন্তু ইয়াৰ পিছত আপোনালোকে দেখিব এই স্থানত হাঁহ ৰ'বলৈ জেগা নাইকিয়া এটা অৱস্থা হ'ব। এটা এনেকুৱা পৰিৱেশ হ'ব, হয়তো হাঁহ দেখি আপোনালোকে আশ্চৰ্য প্ৰকাশ কৰিব লাগিব। আৰু খুব বেছি আপোনালোকে এঘণ্টাৰ পিছতে দেখিব ইয়াত হাঁহ নধৰা এটা অৱস্থা হ'ব। তেনে পৰিৱেশলৈ গৈ আছে। ইতিমধ্যে হাঁহ আহিয়ে আছে, মানুহে হাঁহ এৰিয়ে আছে। আপোনালোকে সেই পৰিৱেশ দেখিছে, ইজনৰ পিছত সিজনে ইতিমধ্যে ইয়াতে আহি হাঁহ দান দিছে। হাঁহ আৰু কোমোৰা, ইয়াতে ভক্তসকলে বহুত কোমোৰা দান কৰিছে। আপোনালোকে দেখিছে বহুত কোমোৰা। এয়া ৰন্ধনশালা। ইয়াতে উদ্যোক্তাসকলে প্ৰায় 40-50জন ব্যক্তিৰ দ্বাৰা সমাজৰ ৰান্ধনিৰ দ্বাৰা ভোগ প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। ইয়াতে প্ৰায় 30টামান চোলাত তেখেতসকলে ৰন্ধন আৰম্ভ কৰিছে। আপোনালোকে দেখিছে এই সুন্দৰ আয়োজন, সমিতিয়ে খুব সুন্দৰকৈ ব্যৱস্থা কৰিছে। সকলোৱে যাতে অলপ হ'লেও ভোগ ল'বলৈ পায় তাৰ কাৰণে উদ্যোক্তাসকলে নিশ্চয় চেষ্টা অব্যাহত ৰাখিছে। আমি
আপোনালোকক এই ৰন্ধনশালাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া বৰগুৰি সেউজ ক্ষেত্ৰৰ ৰাজহুৱা পুখুৰী, সুন্দৰ পৰিৱেশ। গাঁৱৰ সমূহ যুৱকক আমি মন্দিৰৰ সন্মুখত বিচাৰিছোঁ অতি জৰুৰীভাৱে। আমাৰ গাঁৱৰ সমূহ যুৱকসকলক আমি বিশেষভাৱে মন্দিৰৰ সন্মুখত বিচাৰিছোঁ। অকামলুৱা বৰগুৰি সেউজ ক্ষেত্ৰৰ বটবৃক্ষৰ তলত ভক্তীয়া অনুষ্ঠানৰ লগত এয়া বাণিজ্য মেলা। চাওক, চাৰিওফালে আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যৱসায়ীসকলে দোকান পোহাৰ আৰম্ভ কৰি এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এয়া আকৌ কাপোৰৰ বজাৰ, গৰম কাপোৰৰ বজাৰ। এয়া জেকেট, চুৱেটাৰ, বিভিন্ন সামগ্ৰী। ঠাণ্ডা আহিলতো ৰাইজ, এয়া তেওঁলোকে চিঞৰি আছে 200 টকা 200 টকা এনেকৈ চিঞৰি আছে। আহক আপোনালোকে এই বজাৰত আপোনালোকৰ ঠাণ্ডা দিনৰ কাৰণে কাপোৰ সংগ্ৰহ কৰিব। আহক, ইয়ালৈ আহক। ইয়াতে আমি ভোগ দিয়া অনুষ্ঠানৰ মুখ্য বিষয়ববীয়া শ্ৰদ্ধাৰ শ্ৰীযুত দিলীপ বৰা ডাঙৰীয়াক আমি লগ পাবলৈ সক্ষম হৈছোঁ। আমি তেখেতৰ পৰা এই সম্পৰ্কে কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। আহকচোন, এয়া দিলীপ বৰা ডাঙৰীয়াক আমি লগ পাওঁ। নমস্কাৰ। আজি আমি অকামলুৱা বৰগুৰি ঐতিহ্যিক সমন্বয় ক্ষেত্ৰত দুবছৰ আমাৰ কাল কৰোণাই বাধা দিয়াত এইবছৰ আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমি প্ৰায় 50,000 ভক্তক আদৰাৰ আমি প্ৰস্তুতি চলাইছোঁ। ইতিমধ্যে আমাৰ যা যোগাৰ চলি আছে। ভক্তপ্ৰাণ বৈষ্ণৱসকলক ইতিমধ্যে আমি সেৱা শুশ্ৰূষা আগবঢ়াই আহিছোঁ। অসমৰ বিভিন্ন ঠাই, বিশেষকৈ নৰ্থ ইষ্ট গোটেই কভাৰ কৰিছে। ভাৰতৰ বিভিন্ন ঠাইত নাগালেণ্ড আদি কৰি মণিপুৰ আদি কৰি বিভিন্ন ঠাইৰ ভক্তসকল ইয়াত আহিছে। তেখেতসকলে নিজৰ নিজৰ মনোবাঞ্ছা পূৰণৰ হেতু হাঁহ, কোমোৰা, চাউল, দাইল আদি কৰি এটা ৰোজ দিছে আৰু সেই অনুপাতে তেখেতসকলে চাকি বন্তি জ্বলাই ডাঙৰীয়াৰ ওচৰত আশীৰ্বাদ লৈছোঁ। আৰু আমি যিমান পাৰোঁ চেষ্টা অব্যাহত ৰাখিছোঁ যাতে 50,000 ভক্তক আমি আপ্যায়িত কৰি ভক্তসকলৰ যাতে আমি সমূহ অকামলুৱা বৰগুৰি ঐতিহ্যিক সমন্বয় ক্ষেত্ৰই যাতে আমি আশীৰ্বাদ ল'ব পাৰোঁ, আমি এই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমি এতিয়া ঘৰলৈ ঘূৰি যাবলৈ ওলাইছোঁ। ইতিমধ্যে দেখিছোঁ মানুহ আহিয়ে আছে, বহুত ভিৰ, মানে ৰক্ষা নাই, মানুহ আহিয়ে আছে। আমি অলপ পিছত ঘৰৰ পৰা আকৌ আহিম, পিছত আবেলি ভাগৰ পৰিৱেশ আপোনালোকক দেখিবলৈ চেষ্টা কৰিম। বৰ্তমান আমি ঘৰলৈ আহি আছোঁ। দেখিছোঁ ইমান মানুহ এতিয়াও আহি আছে, আহিছে, যোৱা গৈছে। বহুত গাড়ী ইয়াতে ৰাস্তাৰ কাষত পাৰ্কিং কৰি ৰাখিছে, যিটো কাৰণে অসুবিধাও হৈছে। গতিকে এয়া দ্বিতীয়বাৰ আহি মই আকৌ অকামলুৱা এই বৰগুৰি সেউজ ক্ষেত্ৰত উপস্থিত হৈছোঁহি। এতিয়া বহুত মানুহ, অথনিৰ পৰিৱেশ অৰ্থাৎ মানে পুৱাৰ পৰিৱেশ আৰু এতিয়া পৰিৱেশৰ মাজত বহুত পাৰ্থক্য। এয়া মুখ্যদ্বাৰেদি মই সোমাই আহি আছোঁ। আপোনালোকক এতিয়া বিয়লি বেলাৰ পৰিৱেশ দেখুৱাবলৈ মই চেষ্টা কৰিম। চাওক, চাৰিওফালে মানুহ, বহুত মানুহ। পুৱা আমি যেতিয়া ইয়ালৈ আহিছিলোঁ তেতিয়া আচলতে ইমান মানুহ নাছিল, মানুহ বহুত কম আছিল। কিন্তু এতিয়া দেখা গৈছে বহুত মানুহে ভিৰ কৰিছে। সকলোৱে আহি ইয়াত বিভিন্ন স্থানত স্থান গ্ৰহণ কৰিছে। অকামলুৱা বৰগুৰি সেউজ সমন্বয় ক্ষেত্ৰ জনসমুদ্ৰত পৰিণত হৈছে। এয়া অতিথি বহিবৰ পৰাকৈ এটা প্ৰেক্ষাগৃহ। ইয়াতে আমাৰ খুমটাই সমষ্টিৰ বিধায়ক মাননীয় মৃণাল কুমাৰ শইকীয়া ডাঙৰীয়া বহি আছে। এয়া চাওক, মৃণাল কুমাৰ শইকীয়া ডাঙৰীয়া, তেখেতে সকলো ভকত বৈষ্ণৱৰ প্ৰতি আদৰণি জনাইছে। আমি মৃণাল শইকীয়া ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া সমবেত ভকত বৈষ্ণৱে শাৰী পাতি
ভোগ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। ইয়াতে বহুত শাৰী সকলোৱে অকণমান ভোগ লোৱাৰ আশাৰে ইয়াতে শাৰী পাতিছে আৰু উদ্যোক্তাসকলেও যিমান পাৰে তেওঁলোকক ভোগ দিবৰ কাৰণে চেষ্টা কৰিছে। হয়তো ৰাইজৰ কষ্ট হৈছে, যাই কি নহওক সকলোৱে ভোগ নিশ্চয় পাব। সমিতিয়ে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াতে সমবেত হোৱা বিভিন্ন ভকত বৈষ্ণৱক আমি লগ পাইছোঁ। তেখেতসকলৰ মাজৰ পৰা আমি এজনৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেখেত আহিছে মৰাণৰ পৰা। আমি তেখেতে কি কয় আপুনি ক'ৰ পৰা আহিছে? মই মৰাণ লেঙিৰ পাইছোঁ। আচ্ছা, আপুনি ইয়ালৈ এইবাৰ আহিছে না আগতে? মই আগত আহিছোঁ দুবাৰ আহিছোঁ। লকডাউনৰ আগত আহিছোঁ। আচ্ছা, আপুনি ইয়াতে যে আহে আপুনি আচলতে ইয়াৰ পৰা কি উপকৃত হৈছে? মই উপকৃত হৈছোঁ মানে মই বহুতখিনি ইয়াৰ পৰা মানে যিটো বিচাৰিছোঁ তেনে এটা বস্তু পাইছোঁ ইয়াত। এইবাৰো আকৌ হাঁহ এটা দিবৰ কাৰণে আহিছোঁ। ঠিক আছে। ইয়াৰ আগতো দি গৈছোঁ। যোৱাবাৰ কিবা আশীৰ্বাদ এটা বিচাৰিছোঁ, সেই অনুপাতে আশীৰ্বাদটো পাইছোঁ। পোৱাৰ কাৰণে এইবাৰ হাঁহে কোমোৰাই আটাইবিলাকে মানে হেৰি দিছোঁ প্ৰসাদৰ কাৰণে। ঠিক আছে। আচ্ছা, পানী দুনি চব পাইছোঁ। আৰু আপুনি এতিয়া তেওঁলোকে দিয়া ভোগ ল'লে নে? লৈছে। ঠিক আছে। অসমৰ বিভিন্ন প্ৰান্ত তথা অসমৰ পৰা বহিৰাজ্যৰ পৰা অহাও বহুত ভকত বৈষ্ণৱ ইয়াতে সমবেত হৈছে। সকলোৱে অকণমান প্ৰসাদ গ্ৰহণ কৰি নিজকে সাৰ্থক কৰাৰ মানসেৰে ইয়াতে সকলোৱে বহু কষ্ট কৰি লাইন পাতিছে। সকলো ভকত বৈষ্ণৱলৈ আমাৰ তৰফৰ পৰা আমি শ্ৰদ্ধা জনাইছোঁ। সকলোৰে মনৰ কামনা পূৰ্ণ হওক, ভগৱন্তই তেখেতসকলক কৃপা দৃষ্টি প্ৰদান কৰক, তাৰ প্ৰতি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু ইয়াৰ পৰা আমি কেইজনমান মানুহৰ পৰা ক'ৰ পৰা আহিছে জানিবলৈ ইচ্ছা কৰিম। আমাৰ এইখিনি ভাল ইয়াত লাইন পতা কিমান দেৰি হ'ল? এঘণ্টামান। ঠিক আছে। আপুনি ক'ৰ পৰা আহিছে? মই হালঙৰ পৰা আহিছোঁ। প্ৰতিবাৰে আহেনে ইয়ালৈ? ঠিক আছে। ঠিক আছে। এই ভাইটিকেইজন ক'ৰ পৰা আহিছে? খুমটাই। আগতে আহিছেনে ইয়ালৈ? ঠিক আছে। লাইন পতা কিমান দেৰি হ'ল? বহুত দেৰি হ'ল। 2 ঘণ্টা বেছি হ'ল। ৰ'দে ধৰিছে নে নাই? ঠিক আছে। আপুনি ক'ৰ পৰা আহিছে? মেৰাপানী। আগতে আহিছেনে ইয়ালৈ? ঠিক আছে। এতিয়া আপুনি লাইন পতা চাগে বহুত দেৰি হ'ল, কষ্ট পাইছে অকণমান? আছে উপায় নাই। ইয়াতে আহি কেনেকুৱা লাগে? ভাল লাগে? নিশ্চয় আপোনাৰ কিবা মনোবাঞ্ছা পূৰ্ণ হৈছে? ভাল লাগে। ঠিক আছে। ধন্যবাদ দেই। ঠিক আছে। দৰ্শকবৃন্দ, আমি আপোনালোকৰ লগত আকৌ অহা মঙলবাৰে লগ হ'ম হৈ যোৱা সুধাকণ্ঠ দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে। ধন্যবাদ।